গুড মৰ্নিং গাইজ, আপোনালোক সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা শুই উঠি গৰম পানী খালোঁ। আপোনালোকক খাব, শৰীৰৰ পৰা বহুত বেমাৰ আজাৰ নোহোৱা হয়। মোৰ বাৰু সদায় খোৱা নহয়, কিন্তু খাব লাগে। আৰু এয়া যিহেতু সেইদিনা ছানডে আছিল, তো আমি গোটেইকেইটা আৰু খুৰীহঁতৰ ভাইটি ভণ্টিহঁত আমি গোটেইকেইটা লগ লাগি ক্ৰিকেট খেলিলোঁ। সেনেকৈ কেতিয়াবা খেলিও ভাল লাগে। বলটো যিহেতু ময়ে মাৰিলোঁ, তো ময়ে আনিব লগা হৈছে আৰু নিজে বল মাৰি আৰু নিজে দৌৰিব লগা হৈছে বলটো আনিবলৈ। আৰু ইয়াত তাৰপিছত আমি খালোঁ কৰ্দৈ টেঙা, খুব ভাল লাগিল খাই। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ ভিডিঅ'ত। ঘৰৰে গছ আছিল আৰু খুৰাৰ ছোৱালীজনীৰ জন্মদিন আছিল, যিহেতু সেইটো কাৰণে ৰাতি যা যোগাৰ এইবিলাক চলি আছিল। সেয়াও আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। তাৰপিছত এয়া আহি গ'লোঁ বেলুন ফুলাবলৈকে। ইয়াৰে মাজতে খুৰীমাই সকলোকে চাহ দিব দিলে, তো এয়া দি দিলোঁ। ভাত আঞ্জা হৈছেনে হোৱা নাই অকণমান চাব আহিলোঁ। বায়ে বনাই আছে চব্জি। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। এটাই কেক কাটিলে, তাৰপিছত আমি সকলোৱে ভাত পানী খালোঁ। আৰু আজি এটা সৰু মিনি ব্লগ আছিল, তো থেংক ইউ।